আমাক লাগিবই তামোলপুৰ জিলা আমাক লাগিবই তামোলপুৰ জিলা আমাক লাগিবই এই জুই জ্বলিছে এই প্ৰগ্ৰাম চলিছে বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ হাই আৱাজ দো এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে আৱাজ দো। যোৱা পৰহি অসম চৰকাৰৰ কেবিনেট বৈঠক দিল্লীত অনুষ্ঠিত হৈছিল আৰু সেই দিল্লীৰ কেবিনেট বৈঠকত অসমৰ পৰা 4খন জিলা বিলুপ্তি ঘটোৱা বুলি ঘোষণা কৰিছিল আৰু তাৰ অংশস্বৰূপে আমি বিটিচিবাসী হিচাপে বিটিচিবাসীক অসমৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদে চৰম প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰা পৰিলক্ষিত হৈছে। এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ স্বৈৰাচাৰী আৰু ৰাজতন্ত্ৰৰ দ্বাৰা শাসন চলাই থকা আমি দেখিবলৈ পাইছোঁ। দুৰ্ভাগ্যজনকভাৱে অসমৰ মেৰুদণ্ডহীন কেইগৰাকীমান মন্ত্ৰীৰ তোষামোদকাৰী মন্ত্ৰীৰ পৃষ্ঠপোষকতাত কিন্তু মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে, সপোনত দেখা পায়ো যি সিদ্ধান্ত লয়, সেইখিনিও মন্ত্ৰী পৰিষদে তোষামোদকাৰী মন্ত্ৰীসকলে সমৰ্থন কৰা আমি দেখা পাইছোঁ। ভিত্তিহীন একাংশ মন্ত্ৰী যি নিজৰ কোনো কৰ্মদক্ষতা নাই, সেই মন্ত্ৰীসকলক মন্ত্ৰী পদ দি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেই মন্ত্ৰী পৰিষদসকলক অন্ধকাৰত ৰাখি অসমৰ নিচিনা অসমৰ দৰে এখন ৰাজ্যৰ 4খনকৈ জিলা বিলুপ্তি ঘটনাক আমি সদৌ অসম গৰিয়ামৰে দেখি জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ABMCয়ে আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ। আজি আমি তামোলপুৰ জিলাৰ আমি গৌৰেশ্বৰ ৰাজচক্ৰৰ এৰিয়াত আমি এই যি তেওঁলোকে যি প্ৰতিলিপি যি BTCৰ 4খন জিলা ঘটনাৰ যি প্ৰতিলিপি, সেই প্ৰতিলিপি আমি দাহ কৰি প্ৰতিবাদ কৰিছোঁ আৰু এই প্ৰতিবাদ কাৰ্যসূচীৰ পৰা অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি অসমৰ এজন মুখ্যমন্ত্ৰী, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী, প্ৰত্যেকখন জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী, কিন্তু আজি এবছৰ নহওঁতে অসমৰ 4খন জিলা আপুনি ঢাক ঢোল মাজি আমি ঘোষণা কৰিছিল, সেই ঢৌ মাৰ নাযাওঁতে আকৌ আজি আপুনি এবছৰ নহওঁতে এই 4খন জিলা বিলুপ্তি ঘটাই চৰম প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিছে। আপুনি নিৰ্বাচনী চমক দিছিল, সেই নিৰ্বাচনী চমক কিন্তু ৰাইজে এতিয়া বুজি পাইছে যে আপোনাৰ সেই নিৰ্বাচনী চমক আভুৱা আছিল। সেইকাৰণে আপোনাক কৈছোঁ যে 4খন জিলা বিলুপ্তি ঘটনাৰ অংশ হিচাপে তামোলপুৰ জিলাকো আপুনি অনতি গৰমে অসমৰ মানচিত্ৰত জিলা হিচাপে থকাৰ কাৰণে আমি দাবী জনাইছোঁ। হয়, যোৱা 31 তাৰিখে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি দিল্লীত কেবিনেট বৈঠক হৈছিলে, এই কেবিনেট বৈঠকত যি হতকাৰী সিদ্ধান্ত আমি এই কাৰণতে কৈছোঁ যে 4খন জিলা ঘোষণা কৰিছিল, 4খন জিলাৰ সেই 4খন জিলা অতি শীঘ্ৰে আমি যি বিলুপ্তিকৰণৰ সিদ্ধান্ত লৈছে, এই বিলুপ্তিকৰণৰ সিদ্ধান্তক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ। তামোলপুৰ জিলা ABMC সমিতিৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ এইটো কাৰণতে যি 4খন জিলা যে বিলুপ্তিকৰণৰ সিদ্ধান্ত, এই সিদ্ধান্ত কোনোপধ্যে ABMC মানি নলয় আৰু লগতে যি জিলাবাসী আছে তামোলপুৰৰ লগতে বাকী জিলাবাসীয়ে কোনোপধ্যে মানি নলয়। আমি স্পষ্টভাৱে এটা কথা কৈছোঁ যে অতি শীঘ্ৰে এই জিলাসমূহক যে বিলুপ্তিকৰণৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ কাৰণে আমি ABMCৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। 31 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দিল্লীৰ কেবিনেটত যি আমাৰ অসমৰ 4খন জিলা বিলুপ্তিকৰণ কৰিলে, এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গৌৰেশ্বৰ আঞ্চলিক কমিটিয়ে ধিক্কাৰ জনাইছোঁ। কাৰণ আমি বহু প্ৰতীক্ষিত ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰি আমাক তামোলপুৰ জিলা গঠন কৰিছিল। BTR চুক্তিটোৱে তামোলপুৰ জিলাখনৰ কথা উল্লেখ আছিল, কিন্তু ইয়াত কি হ'ল, আজি আমাৰ এই অসমৰ 4খন জিলা কৰ্তন কৰাৰ কাৰণে আমাৰ ৰাইজৰ যি দুৰ্দশা, তাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি গৌৰেশ্বৰৰ এই ৰাজপথৰ পৰা সকীয়াই দিছোঁ, অচিৰে এই সিদ্ধান্ত বাতিল কৰক, অন্যথাই ৰাইজৰ ৰসত আপোনালোকে পৰাৰ কাৰণে কিছু সাজু থাকক। অসমৰ এই মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মজলিত 6 তাৰিখেৰে যি ইচ্ছা থাকে কৰিব বিচাৰিছে। এতিয়া জনসাধাৰণৰ ওপৰত কোনো আস্থা নাই। নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি তেখেতে বাৰম্বাৰ তেখেতে বিফল কৰি ৰাইজক প্ৰতাৰণা কৰি আছে। এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি গৌৰেশ্বৰৰ ৰাজপথৰ পৰা সকীয়াই দি ক'ব বিচাৰিছোঁ, অচিৰে এই তামোলপুৰ জিলা বিলুপ্তিকৰণ যিটো সিদ্ধান্ত কেবিনেটৰ, এই সিদ্ধান্ত বাতিল কৰক। আৰু BTRৰ যিজন চিফ প্ৰমোদ বড়ো, এই প্ৰমোদ বড়ো আজি শুই আছে নেকি? তেখেত শুই আছে নেকি? তেখেতে নিৰ্বাচিত কইনা নেকি? তেখেতে কি কৰি আছে? তেখেতে এই তামোলপুৰ গৃহ জিলা হিচাপে জিলাখন বিলুপ্তিকৰণ কৰিলে তেখেতৰ আজিও আমি মাত এষাৰি শুনা নাই। প্ৰমোদ বড়োক আমি সকীয়াই দিছোঁ, অচিৰে এই সিদ্ধান্ত বাতিল কৰক, অন্যথাই আপোনালোকে ৰাইজৰ ৰসত পৰিবলৈ বেছিদিন বাকী নাই।
যি ঘোষণা কৰিছে যে অসমৰ 4খনকৈ জিলাক বিলুপ্তকৰণ কৰি পুনৰ আগৰ জিলাৰ সৈতে সংলগ্ন কৰি যি এক চূড়ান্ত মানে আমাক জিলাবাসীক প্ৰতাৰণা কৰিছে, ইয়াক আমি ধিক্কাৰ দিছোঁ তামোলপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা। কাৰণ আমাৰ যি গুৰেশ্বৰ বা তামোলপুৰ অঞ্চলৰ ৰাইজে আমাৰ জিলা সদৰলৈ যাবলৈ হ'লে 3-4খন জিলা পাৰ হৈ আমি আমাৰ জিলা সদৰত যাব লাগে, যাৰ বাবে আমাৰ বহুতো টাইমৰ ক্ষতি হয়, লগতে টকা পইচা আদি কৰি আমাৰ জিলাবাসীৰ আমাৰ কাম কাজ কৰোঁতে বহু ধৰণৰ অসুবিধাৰ আমি সৃষ্টি হৈছে। আৰু সেই হেতুকে আমাৰ দীৰ্ঘদিনীয়া দাবীক চৰকাৰে গ্ৰহণ কৰি তেওঁলোকে 26 জানুৱাৰী তাৰিখে আমাৰ জিলাখনক তামোলপুৰ জিলা হিচাপে গঠন কৰি আমাক কিছু সকাহ দিছিলে। কিন্তু এবছৰ মাৰ নাযাওঁতে 26 দিন বাকী থাকোঁতে আমাক পুনৰ বাক্সা জিলাৰ সৈতে সংলগ্ন কৰি আমাৰ জিলাবাসীক ৰাইজক যি পুনৰ নামঠগন দিলে, আমি তাক ধিক্কাৰ জনাইছোঁ, প্ৰতিবাদ জনাইছোঁ। আৰু আজি আমি কাৰ্যসূচী লৈছিলোঁ আৰু চৰকাৰে যাতে এই বিলুপ্তিকৰণ প্ৰক্ৰিয়া যাতে বন্ধ কৰি আমাৰ তামোলপুৰ জিলাক যাতে পুনৰ আগৰ জিলালৈ ৰূপান্তৰিত কৰি আমাক যাতে সকাহ দিয়ে, তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। নহ'লে কিন্তু আমি তামোলপুৰ জিলাবাসীয়ে পুনৰ বাক্সা জিলাৰ সৈতে আমি সংলগ্ন কেতিয়াও আমি নহওঁ আৰু আমি সহযোগ নকৰোঁ। যদি আমি যদি সহযোগ কৰিব লাগে, যদি চৰকাৰৰ সৈতে যদি আমি সহযোগ কৰিব লাগে, তেতিয়াহ'লে আমাক পুনৰ তামোলপুৰ জিলা হিচাপে আমাক দিব লাগিব। নহ'লে কিন্তু আমি শান্ত নাথাকোঁ। আমি তামোলপুৰ, গুৰেশ্বৰ বা আমাৰ এই জিলাবাসী ৰাইজে আমি কিন্তু সদায় প্ৰতিবাদ কৰি যাম। আমি কেতিয়াও তেওঁলোকক সহযোগ নকৰোঁ। এই আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি তামোলপুৰ জিলা সমিতিৰ ফালৰ পৰা আমাৰ ক'বলগীয়া আহ্বান। আজি আমি তামোলপুৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰা বিভিন্ন দল সংগঠনে আমি দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিলোঁ যে আমাক তামোলপুৰ জিলাখন পৃথককৈ লাগে। আমাৰ বিভিন্ন প্ৰতিবাদক গুৰুত্ব দি চৰকাৰে আজি যোৱা এবছৰমান আগত আমাৰ তামোলপুৰ জিলাখন গঠন কৰিছিলে। কিন্তু আজি এবছৰ নহওঁতে 31 ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত এটা সিদ্ধান্ত লৈছে যে তামোলপুৰ জিলাখনক মানে বয়কট কৰা হ'ব, বিলুপ্ত কৰা হ'ব। এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা দিছোঁ। তামোলপুৰ জিলা কৃষক তৰফৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মাৰ তথা বিজেপি চৰকাৰক আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু লগতে আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ তামোলপুৰ জিলাবাসীৰ লগত যাতে আমাৰ তামোলপুৰ জিলাবাসীৰ ৰাইজৰ লগত যাতে মানে আৱেগৰ লগত যাতে তেওঁলোকে খেল নেখেলে, আমাৰ আৱেগৰ লগত তেওঁলোকে কোনো ধৰণে লৰা হেতালি নকৰে। আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ যাতে অতি সোনকালে এই মানে বিলুপ্তিকৰণৰ সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত বাতিল কৰিব লাগে। আমাৰ তামোলপুৰ জিলাক আমাক পুনৰাই ঘূৰাই দিব লাগে। আমি এই বুলি দাবী উত্থাপন কৰিছোঁ। যদিহে আমাৰ দাবী মানি নলয়, আমাৰ তামোলপুৰত বিভিন্ন দল সংগঠনৰ দাবী মানি নলয়, তেনেহ'লে আমি সমগ্ৰ ৰাজপথত প্ৰতিবাদ কৰি আমি ৰাজপথ আন্দোলন মানে তীব্ৰতৰ কৰিবলৈ বাধ্য হ'ম।